ৱাও আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ ইমান ধুনীয়া এটা পৰিৱেশ লৈ সৌন্দৰ্যমহী এটা ধুনীয়া পৰিৱেশক লৈ মই আপোনালোকক এটা নতুন শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চাই লওক ইয়াৰ ঠাইখনৰ সৌন্দৰ্য প্লেচখিনি সম্পৰ্কে ৱাও বহুতো ভাল লগা এটা পৰিৱেশ যদি দেখি পেলাই ভাল লাগে তেনেহ'লে নিশ্চয় 100% আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু মোৰ চেনেলটো আপোনালোকে বেছিকৈ বেল আইকনটো বজাই দিব আৰু শ্বেয়াৰো কৰি দিব যিমানখিনিলৈকে শ্বেয়াৰ কৰিব সিমানখিনিলৈকে মোৰ সান্তনা মিলিব তেনেহ'লে মই আজিৰ ব্লগটো আৰম্ভ কৰোঁ মৰিলোঁ বাচিলোঁ আজিৰ এই প্ৰকৃতিৰ মনোমোহা অতি সুন্দৰ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশক লৈ মই আহি পাইছোঁ সেই ডেৰাপথাৰ আৰু এই ডেৰাপথাৰখন ইমান এখন প্ৰাকৃতিক সৌন্দৰ্যময় এটা বিশাল ৰংমঞ্চ আৰু সুন্দৰ দৃষ্টিৰে থকা এটা অলৌকিক পৰিৱেশ যিটো অলৌকিক পৰিৱেশক দেখাৰ কাৰণে চাওক যে সূৰ্যৰ ব্ৰাইটনেছৰ কাৰণে কেনেকুৱা ধুনীয়া দেখি গৈছে তাৰখিনি আমি আপোনালোকক আৰু দেখুৱাব বিচাৰিছোঁ আজি এই সুন্দৰ যিখন প্ৰাকৃতিক এটা পৰিৱেশ ধুনীয়া পৰিৱেশটো দেখুৱাই পেলাই আপোনালোকক মই মন হৃদয়ংগম কৰিব বিচাৰিছোঁ চাই লওক আপোনালোকে এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশটো ইমান ভাল লগা এটা পৰিৱেশ চোৱা সুদূৰ পাহাৰৰ হেলনীয়া ঢাল আৰু সেই ঢালখিনি মানুহক প্ৰকৃতিক জীয়াই ৰাখিছে আমি জানো আমাৰ প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যময়ে আমাৰ মনখন উৎফুল্লিত কৰি ৰাখে সদায় আৰু সেই উৎফুল্লিত থকা মনখনক লৈ আমি সদায় জীয়াই আছোঁ ব্লগ আপোনালোকক আৰু কিছুমান ঠাই নতুন দেখুৱাব বিচাৰিছোঁ যিখিনি প্ৰকৃতি আনন্দ কৰি পেলাব চাওক ইমান ধুনীয়া এখন ঠাই যি ঠাইখনৰ সৌন্দৰ্যখিনি সদায় চাবলগীয়া আৰু সদায় চাওঁ যেন লাগিছে এনেকুৱা এখন সুন্দৰ ঠাই যিখন হৈছে ডেৰাপথাৰ অঞ্চল যিখিনি বিশালতা এই ডেৰাপথাৰ অঞ্চলখিনিয়ে আজি মানুহক মুগ্ধ কৰি থকা এটা সামাজিক চেতনা সম্পূৰ্ণ এখন সমাজ ব্যৱস্থা থকা এটা জাতি সংস্কৃতিৰে ভৰপূৰ এই অঞ্চলখনক আজি ঐতিহাসিক চহৰত বিভক্ত হৈছে এইখনৰ সৰু মানুহৰ চাই থকা এটা অলৌকিক পৰিৱেশ যি পৰিৱেশেই মানুহকে হিয়াৰ যাব বিচাৰিছে আৰু সমাজখনক উলংঘিত কৰিব ৰাখিব বিচাৰিছে চাই লওঁ আমি তাৰ অলৌকিক পৰিৱেশখিনি কেনেকুৱা যিখন সমাজক আজি আলোকাই ৰখাই থকা সেই ডেৰাপথাৰ অঞ্চলখিনিয়ে আজি মানুহক মুগ্ধ কৰি থকা এটা ঐতিহ্যপূৰ্ণ সমাজ সংস্কৃতি যিটো নেকি এটা সমাগম কৰিছে নতুন এখন সেউজীয়া ধৰণী পথাৰলৈ আজি সেই ধৰণী পথাৰখনেই আজি বিভিন্ন সমাজৰ জাতি সংস্কৃতিৰ ঐতিহ্যপূৰ্ণ এটা ভৰপূৰ সুন্দৰ সংস্কৃতিৰে ৰংমঞ্চ থকা এটা ধুনীয়া সৌন্দৰ্যময় পৰিৱেশ আৰু সেই পৰিৱেশখনিয়ে আজি মানুহক মুগ্ধ কৰা এটা ঠাই সেইখন অঞ্চলৰ কৃষ্টি সংস্কৃতি সম্পৰ্কে আমি বাৰুকৈ উৎসাহিত সেই অঞ্চলৰ পাহাৰৰ ঢালে বিভিন্ন
কৃষ্টি সংস্কৃতিৰ মানুহ আজি তাতে বসবাস কৰি আছে আৰু সেই বসবাস কৰি থকা মানুহৰ গমাগমেই আজি সকলোৱে সেই ঠাইখিনিক উৎফুল্লিত কৰিছে। তেনেহ'লে মানুহে কিছুমান মাছ ব্যৱসায় কৰিছে, তাৰে ভিতৰত কিছুমান পশুপালনো কৰিছে, তাৰ ভিতৰত কিছুমানে পশু চৰাই জীৱন যাপন কৰিছে, তাৰ ভিতৰত আন কিছুমানে খেতি বাতি কৰি জীৱন যাপন কৰিছে। তেনেহ'লে তেনেকুৱা বাৰে বৰঙণীয়া ভিন্নতা থকাটো আমাৰ দেখাটো অতি ভাল লগা এটা দৃশ্য। চাওক, সেই প্ৰকৃতিখনক এটা চিৰসেউজ এটা উৎফুল্লিত ঠাই তৈয়াৰ কৰিছে।